আমি কচুগাঁও ডিভিজন হিচাপে সৰু সুৰাকৈ আমি আমাৰ শ্ৰীৰামপুৰ চেক গেটৰ যিটো ৰেঞ্জৰ প্ৰাংগণৰ ভিতৰতে আমি অনুষ্ঠানটো ল'লোঁ। এইটো কাৰণে ল'লোঁ যে আমি দেখিলোঁ যে ইয়াতে আমাৰ ধৰক গৰু ছাগলী আহিব নোৱাৰে আৰু অলপমান ব্লেংক এৰিয়া আছিলে, ব্লেংক এৰিয়াখিনি আমি ফিল আপ কৰি দিওঁ আৰু আমাৰ ষ্টাফৰ চকুৰ আগত থাকিব যেতিয়া পুলিকেইটাও ধৰক গৰু ছাগলীৰ পৰা কোনো ডিষ্টাৰ্বেঞ্চ নাপালে পুলিকেইটা গোটেইকেইটা পুলিয়ে বাচিব। আৰু লগতে আমাক ধৰক আমাৰ স্থানীয় আমাৰ MLA ছাৰ আৰু আমাৰ EM ছাৰ আহিলে, আমাৰ MCLA আহিলে, SDO চিভিল আহিলে, SDPO আহিলে, গোটেইকেইজন অহাৰ কাৰণে প্ৰগ্ৰামটো আমাৰ ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মূল কথাটো এইটোৱে যে আমাৰ যিমানখিনি ধৰক গোটেই বিশ্বতে হওক বা আমাৰ যদি আমাৰ অঞ্চলত ধৰে, আমাৰ বহুত জংঘলৰ ক্ষতিসাধন হৈছে। এতিয়া আমি এই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে থ্ৰু দি আমি ধৰক ৰাইজক এটা মেছেজ দিব বিচাৰোঁ আৰু আপোনালোকৰ এইটো মেছেজ দিওঁতে আপোনালোকৰ বিৰাট ডাঙৰ এটা অৰিহণা আছে বা সহায় সহযোগিতা দিবই লাগিব। কাৰণ আপোনালোকৰ থ্ৰু দি আমি মেছেজটো দিওঁ ৰাইজক যে মানে প্ৰাকৃতিক যিখিনি আমাৰ ভাৰসাম্যতা আমি বজাই ৰখাৰ কাৰণে আমি আকৌ গছপুলি লগাবই লাগিব। গছপুলি লগাবও লাগিব, তাক লগাই পেলাই থ'লেও নহ'ব, তাক উঠাই তাক ডাঙৰ কৰিব লাগিব। ডাঙৰ কৰিলে আমাৰ আকৌ সেই আগৰ দিনটো ঘূৰাই পাবৰ কাৰণে আমাৰ বহুত টাইম লাগিব। তথাপি আমি চেষ্টা কৰি 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 মানুহক বুজাই আমি এই বস্তুটো আমি ঘূৰাই অনাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কাৰণ চবেই জানে যে মানুহে অক্সিজেন লৈ পেলাই কাৰ্বন ডাই অক্সাইড এৰে। যেতিয়া মানুহ এজনে হস্পিটেলত যায়, হস্পিটেলৰ যেতিয়া আপোনাৰ ICUত যেতিয়া অক্সিজেনৰ চিলিণ্ডাৰ দিয়ে, এক ৰাতিৰ ভিতৰত ICUৰ বিল মানে 50,000 1 লাখ টকা হৈ যায়, তেতিয়া মানুহে গম পায় যে অক্সিজেনৰ ভেলুটো কিমান। এতিয়া গছ গছনিয়ে অট'মেটিক আমাক অক্সিজেন দি আছে। সেই অক্সিজেনটো আমি যাতে কণ্টিনিউৱাছলি পাই থাকোঁ বা আমাৰ পপুলেশ্যন যিমান বাঢ়ি আছে সেইমতে আমাৰ গছ গছনি কমি গ'লে আমাৰ এইটো এটা সময়ত গৈ পেলাই ভাৰসাম্যতা হেৰাই যাব। আৰু আপোনালোকে দেখিছেই যে দিনে দিনে আমাৰ বস্তুবিলাক ক্লাইমেট চেঞ্জৰ কাৰণে বস্তুবিলাক চকুত পৰা হৈয়ে গৈছে। এতিয়া ধৰক আমাৰ গোটেই ভাৰতবৰ্ষত মানে জুই লাগি আছে। অসমত কমচে কম এতিয়ালৈকে আপোনাৰ ধৰক 2 দিন গৰম পৰিলে আমাৰ কেনেকুৱা লাগি যায়, কিন্তু তথাপি অসমত যথেষ্টখিনি আমাৰ মানে বৰষুণ দিয়াৰ কাৰণে আমি অলপমান ঠাণ্ডা ফিলিংটো এতিয়াও আছে। কিন্তু এই বস্তুটোৱে মই ক'ব বিচাৰিছোঁ যে তথাপিও আমাৰ ক্লাইমেট চেঞ্জ হৈছে। আগতে ধৰক কণ্টিনিউৱাছলি আপোনাৰ মাৰ্চৰ পৰা ইমান বৰষুণ দিয়া নাছিলে। এতিয়া আপোনাৰ এই বস্তুবিলাক আমি যদি আগৰ যিটো আমাৰ ইনষ্টেবিলিটি হৈছে, এই ষ্টেবিলিটিটো আমি ঘূৰাই আনিব পাৰোঁ, সেইটোৰ একমাত্ৰ উপায় হ'ল আমি গছ গছনি লগাব লাগিব, তাক পালন পোষণ কৰি ডাঙৰ কৰিব লাগিব আৰু মানুহক বুজাব লাগিব। আৰু আমি এই পলিউশ্যন, আমাৰ প্লাষ্টিকৰ পৰা যিবিলাক পলিউশ্যন হৈছে, সেই পলিউশ্যনবিলাক আমি ৰোধ কৰিব লাগিব। গোটেই বিশ্বতে এইটো এটা ডাঙৰ এটা জাগৰণ সৃষ্টি হৈছে। আমি ধৰক যোৱাকালি আৰু তাৰ আগদিনাখন এই আজি লগোৱাৰ কাৰণে আমি এটা সময়ত আমি অমৃত বৃক্ষ আন্দোলনৰ নাৰ্চাৰীত আমাৰ যথেষ্ট পুলি হৈছিলে। এই পুলিখিনি ধৰক যদি আমি ডিষ্ট্ৰিবিউট কৰিব নোৱাৰোঁ আমাৰ নষ্ট হৈ যাব। আমাৰ ওপৰৰ কৰ্তৃপক্ষৰ পৰা আমাৰ আদেশ আহিলে যে আমি VCDC-বিলাকত সিহঁতে গাড়ী লৈ আহিছে আৰু এটা হিচাপ দিছে কাক কিমান দিব লাগে। একৰ্ডিংলি আমাৰ নাৰ্চাৰীৰ পৰা আমি পুলিখিনি যোৱাকালি সন্ধিয়ালৈকে আমি ধৰক আমাৰ কচুগাঁৱৰ প্ৰায় 2,55,000 পুলি আমি দিছোঁ। বিভিন্ন জেগাত গৈছে আৰু এইবিলাকত আমাৰ মানে মহিলাসকল ইনভলভ আছে। আৰু মহিলাসকল এনেও চিনচিয়াৰ, মতাতকৈ মাইকী মানুহবিলাক বেছি চিনচিয়াৰ। তো একৰ্ডিংলি মহিলাসকলে যিখিনি পুলি লৈ গৈছে আমি আশা কৰিছোঁ যে পুলিখিনি লগাব। আৰু সেইখিনি পুলি যদি সঠিকভাৱে লগায়, এতিয়া সেইখিনি পুলি যদি ডাঙৰ হয়, যে মহিলাই যেনেকুৱা বাচ্চা ডাঙৰ কৰি পেলাই এটা জন্ম দিয়াৰ পৰা ডাঙৰ কৰে, মহিলাৰ দায়িত্বত সেইটো থাকে। মতা মানুহবিলাকে সেইটো ইমান বাচ্চা ডাঙৰ কৰাত ইমান ইনভলভ নহয়। মতা মানুহবিলাকে ধৰক ঘৰ চলাৰ খৰচা দৌৰাদৌৰি কৰাত থাকে। কিন্তু সেই মহিলাবিলাকে যদি এইখিনি গুৰুত্ব বুজি পাই যদি পুলিখিনি লগাই, যথেষ্ট পুলি আমাৰ হ'ব আৰু যথেষ্ট আমি মানে এনভাইৰনমেণ্টক আমি কণ্ট্ৰিবিউট কৰিব পাৰিম। এইখিনিয়ে মূল কথাখিনি এইখিনি।